আপোনালোকে যদি ভোটাৰ আইডিখন ভেৰিফিকেশ্যন কৰিছে তেতিয়াহ'লে আপোনালোকে তাত দেখিছে যে এটা যেতিয়া ভেৰিফিকেশ্যন কমপ্লিট হয় তেতিয়া এখন কাগজ ওলায় কিন্তু সেই কাগজখন ডাউনলোড কৰাৰ কোনো ধৰণৰ অপশ্যন নাই সো বহুতৰ মনত প্ৰশ্ন হৈছে যে আমি এইটো কাগজখন মানে এই ৰিচিপ্টখন আমি কেনেকৈ ডাউনলোড কৰিম সো হেল্ল' গাইজ মই বিকি আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল আছামিজ ভিউ তো গাইজ আজিৰ ভিডিঅ'টোত মই দেখাম আপোনালোকে কেনেকৈ ভোটাৰ আইডিখন ভেৰিফিকেশ্যন কৰোঁতে যিটো শেষত ৰিচিপ্ট ওলায় যিখন কাগজ ওলায় সেইখন কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব কিয়নো আপোনালোকে যদি তাত ভালকৈ মন কৰে তাত কোনো ধৰণৰ ডাউনলোড অপশ্যন নাই সো এই ভিডিঅ'টোত মই সম্পূৰ্ণকৈ দেখাম আপোনালোকে কেনেকৈ ডাউনলোড কৰিব লাগিব এই ভিডিঅ'ত এটা টিপছ আছে তো বলক তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ সো গাইজ আপোনালোকে কি কৰিব গুগলত গৈ পেলাই NVSP বুলি আপোনালোকে ক্লিক কৰি দিব nvsp.in তো যেতিয়া আপোনালোকে তেনেকৈ ক্লিক কৰিব আৰু এটা কথা মনত ৰাখিব যে আপোনালোকে কি কৰিব এইটো ডেস্কটপ মোড কৰি ল'ব সো মই ডেস্কটপ মোড কৰা আছে এইটো ডেস্কটপ মোড মই কৰি লৈছোঁ ডেস্কটপ মোড এনেকৈ কৰি ল'ব তাৰপিছত কি কৰিব যিটো লগইন অপশ্যন আছে আপোনালোকে সেই অপশ্যনটো গুচি আহিব লগইন ৰেজিষ্টাৰ সো লগইন কৰি দিব আপোনালোকে যেতিয়া ভোটাৰ আইডিখন যেতিয়া ভেৰিফাই কৰিছিলে তেতিয়া আপোনালোকে যিটো ভোটাৰ আইডি নাম্বাৰ বা মোবাইল নাম্বাৰ ইউজ কৰিছিলে তাৰ উপৰি যিটো পাছৱৰ্ড ইউজ কৰিছিলে সেইটোৱে আপোনালোকে ইয়াত দি পেলাই লগইন কৰিব সো এইটো এতিয়া মই স্কিপ কৰি দিছোঁ পাছৱৰ্ড দি পেলাই আৰু যেতিয়া কেপচা কোড দিলোঁ তেতিয়া লগইন কৰিলোঁ তাৰপিছত এনেকৈ এটা পেজ খোল খালে এইটো হৈছে হোম পেজটো দেখিছে ইয়াত এতিয়া লগইন নাই ইয়াত যিহেতু মই লগইন কৰিলোঁ সো আপোনালোকে এনেকৈ লগইন কৰি ল'ব তাৰপিছত কি কৰিব লাগিব আমি যিহেতু কি কৰিম যিটো ৰিচিপ্ট আছে লাষ্টত যিখন কাগজ ওলায় সেইখন আমি ডাউনলোড কৰিম সো ইলেক্টৰ্ছ ভেৰিফিকেশ্যন প্ৰগ্ৰেম এইটো ক্লিক কৰিব আপোনালোকে যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া এনেকৈ অপশ্যন পাব সো অপশ্যন পালে কি কৰিব আপোনালোকে যদি নিজৰ যিখন ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কি কৰিব ভেৰিফাই চেল্ফ ডিটেইলছ সো ইয়াত যাব ইয়াত গৈ পেলাই কি কৰিব আপোনালোকে যিটো ভেৰিফাই মাই ডিটেইলছ বুলি পাব সেই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব নিজেটো ক্লিক কৰিলে তাৰপিছত এনেকুৱা হ'ব এতিয়া সো ইয়াত দিছে এখন মোৰ ভোটাৰ আইডিটো ফটোখন একেবাৰে বেয়া এতিয়া যিহেতু ইয়াত আপোনালোকে চাই যদি ইয়াত কোনো ধৰণৰ ডাউনলোড কৰা অপশ্যন নাপায় সো কি কৰিম মই এতিয়া ডাউনলোডটো আপোনাক কেনেকৈ কৰিম দেখাম সো আপোনালোকে ইয়াৰ বাবে কি কৰিব লাগিব আপোনালোকৰ যিটো ব্ৰাউজাৰ আছে তাতে আপোনালোকে 3 ডট অপশ্যন দেখিব এইটো দেখিছে মোৰ 4টো ওচৰতে 3 ডট আছে এই 3 ডটটো মই ক্লিক কৰি দিম যেতিয়া মই এই 3 ডটটোত ক্লিক কৰিম তেতিয়া কি হ'ব ইয়াতে এটা অপশ্যন পাম শ্বেয়াৰ বুলি সকলোবোৰ ব্ৰাউজাৰ থাকে আপোনালোকে সেই শ্বেয়াৰ অপশ্যনটো ক্লিক কৰিব যেতিয়া মই শ্বেয়াৰ অপশ্যনটো ক্লিক কৰিম তেতিয়া ইয়াত এটা অপশ্যন পাম প্ৰিণ্ট বুলি দেখিছেনে এই প্ৰিণ্ট বুলি অপশ্যনটো আছে কিছুমান মোবাইলত হয়তো এই অপশ্যনটো নাথাকিব পাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব প্লে ষ্ট'ৰত যাব প্লে ষ্ট'ৰত আপোনালোকে এনেকুৱা ধৰণৰ এপ পাই যাব সেই এপটো আপোনালোকে কি কৰিব ডাউনলোড কৰি ল'ব মই এতিয়া কি কৰিম প্ৰিণ্ট বুলি যিটো লিখা আছে সেই প্ৰিণ্টটোত মই ক্লিক কৰি দিম যেতিয়া মই প্ৰিণ্টত ক্লিক কৰিম দেখিছে এইখন মোৰ কাগজ দুখন সো এই দুখন মই এতিয়া কি কৰিব ডাউনলোড কৰিব লাগিব সো আপোনালোকে এই দুখন কেনেকৈ কৰিব বিচাৰিছে মানে PDF কৰিব বিচাৰিছে নে PDF ফৰ্মেট নে অল প্ৰিণ্টাৰ্ছ হ'ব বাবে সো আপোনালোকে কি কৰিব যিটো PDF আছে সেই PDFটোৱে কৰি ল'ব সো দুখন কাগজ হ'ব কি কৰিব এই যিটো PDF বুলি লিখা আছে দেখিছে এই চুকত গোলকৈ এই ৰাইট চাইডে মই ইয়াত কি কৰিম ক্লিক কৰি দিম যেতিয়া মই ইয়াত ক্লিক কৰিম কি হ'ব ইয়াতে এনেকৈ ওলাব ছেভ কৰিবলৈ আপোনালোকৰ নামটো দি ছেভ কৰিব ছাপ'জ মই লিখিছোঁ মাই ভোটাৰ কাৰ্ড ভেৰিফিকেশ্যন ৰিচিপ্ট ত' এনেকৈ মই কি কৰিম ছেভ কৰি ল'ম ত' সেইখন মোৰ ছেভ হৈ গ'ল চ' এতিয়া হ'ল যে আপোনালোকৰ ফেমিলি নাম্বাৰ কেনেকৈ কৰিব পাৰিব চাওক একেই কথা আপোনালোকে কি কৰিব লাগিব যিহেতু মই চেল্ফ কৰিছিলোঁ আপোনালোকে কি কৰিব লাগিব যিটো ফেমিলি লিষ্টিং এণ্ড অথেণ্টিকেশ্যন তাত আছে আপোনালোকে তাত ক্লিক কৰিব লাগিব চ' ফেমিলি ভেৰিফিকেশ্যন আপোনালোকৰ যদি ফেমিলি ভেৰিফিকেশ্যন কৰি হ'ল তেতিয়াহ'লে আপোনালোকে কি কৰিব যিটো ফেমিলি ভেৰিফিকেশ্যন অপশ্যন আছে সেইটো ক্লিক কৰি দিব চ' মই এতিয়ালৈকে ফেমিলি মেম্বাৰখিনি ইয়াত এড কৰা নাই চ' এনেকৈ অহা নাই যেতিয়া আপোনালোকে ফেমিলি মেম্বাৰখিনি এড কৰিব তেতিয়াহ'লে ইয়াতো একেই আহিব ভিউ মাই ডিটেইলছ বুলি আহিব চ' ভিউ মাই ডিটেইলছত আপুনি কি কৰিব ক্লিক কৰিব আৰু কি কৰিব আকৌ আপোনালোকে যিটো 3 ডটটো আছে 3 ডটত যাব গৈ পেলাই আপোনালোকে কি কৰিব শ্বেয়াৰ অপশ্যনটো পাবই এনেও এইটো হৈছে প্ৰিণ্ট বুলি আকৌ অপশ্যনটো আহিছে সেই প্ৰিণ্টত ক্লিক কৰি দিব এনেকৈ আকৌ এনেকৈ ডাউনলোড কৰি ল'ব পাৰিব চ' ডাউনলোড কৰোঁতে আপোনালোকৰ ছাপ'জ দেউতাৰ নাম পালে ইয়াত লিখি ল'ব মই এনেই দেখাই দিছোঁ বস্তুটো কিবা নাম দিলেই হ'ল মাই ফাদাৰ্ছ
মাই ফাদাৰ ভেৰিফিকেশ্যন ৰিচিপ্ট। চ' এনেকৈ লিখি পেলাই আপোনালোকে ছেভ কৰি দিব। ইয়াৰ পৰা আশা কৰোঁ সকলোৱে যিটো ভেৰিফিকেশ্যন প্ৰচেছ সেইটো ভেৰিফিকেশ্যন প্ৰচেছটো কৰিব পাৰিছে। তথাপিও মই কৈ দিছোঁ নাই পৰা যদি কিছুমানে কি হৈছে মানে কিছুমানৰ মই প্ৰব্লেম শুনা পাইছোঁ। চ' কিছুমানে কি হয় ভেৰিফিকেশ্যন নিজৰটো কৰিব পাৰিছে কিন্তু ফেমিলিটো কৰিব পৰা নাই। তেওঁলোকে কি হয় ভুলটো কৰে। চাওক আপোনালোকে যেতিয়া ছেল্ফ ভেৰিফিকেশ্যন কৰিব তাৰপিছত কি কৰিব আপোনালোকে ফেমিলি লিষ্টিং এণ্ড অথেণ্টিকেশ্যনত আপোনালোকে ক্লিক কৰিব। যিহেতু আপোনালোকে ফেমিলি কি ক'ব ভেৰিফিকেশ্যন কৰিব। চ' এতিয়া এইটোত ক্লিক কৰিব। আপোনালোকে প্ৰথমতে কি ক'ব যে প্ৰথমতে যিটো ফেমিলি ভেৰিফিকেশ্যন অপশ্যন আছে সেইটোত আপোনালোকে নাযাব। সেইটোত গ'লে আপোনালোকৰ কামটো নহ'ব। আপোনালোকে কি ক'ব লাগিব ফেমিলি লিষ্টিঙত যাব। লিষ্টিঙত গৈ ক্লিক কৰিব। পেজটো লোডিং হৈ আছে। তাৰ কি ক'ব আপোনালোকে যিটো EPIC নাম্বাৰ মানে ভোটাৰ ID ফেমিলি যাৰ ভোটাৰ ID নাম্বাৰ আছে ইয়াতে দিব। ছাপ'জ প্ৰথমতে আপোনাৰ দেউতাৰ নামটো দিলে, দেউতাৰ ভোটাৰ ID যিটো আছে সেইটো দিলে। দি পেলাই কি ক'ব এড টু ফেমিলি ক্লিক কৰিব। তাৰপিছত কি ক'ব মাৰ ভাগৰ ভোটাৰ ID নাম্বাৰ দিলে তাৰপিছত এড টু ফেমিলি কৰিব। তাৰপিছত আপোনাক ভণ্টি দিলে এড টু ফেমিলি কৰিব। যেতিয়া আপোনালোকে এড টু ফেমিলি কৰিব ইয়াত দেখিছে মোৰ চাণক্য ভূঞা মোৰ ভাগৰ এটা আহিছে। তাৰপিছত 1 2 3কৈ তেনেকৈ গোটেইখিনি আহি যাব। যেতিয়া এইখিনি হ'ব তেতিয়া আপোনালোকে কি কৰিব ফেমিলি ভেৰিফিকেশ্যনত আপোনালোকে গুচি আহিব। ফেমিলি ভেৰিফিকেশ্যন গুচি আহিলে ইয়াতে আপোনালোকক ভেৰিফাই কৰিবলৈ অপশ্যনকেইটা পাই যাব। চ' এনেকৈ কি কৰিব পাৰিব আপোনালোকে ফেমিলি ভেৰিফিকেশ্যনটো কৰিব পাৰিব। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভাল পালে কি কৰিব জানে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ' লগ পাম তেতিয়ালৈ বাই বাই, জয় অসম।